Hi friend, how are you? Welcome to my YouTube channel SSY Vlogs. So আপোনালোকলৈ আজি লৈ আহিছে এটা নতুন ভিডিঅ'টো কি মানে আমি মানে প্ৰায় ইউজ কৰি থকা কিছুমান সৰু সৰু শব্দ মানে আমি প্ৰায় ইউজ কৰি থাকো মানে প্ৰায় সদায় ইউজেই কৰি থাকো যেনেকুৱা টাইপৰ পান কাৰ্ড আৰু SBI মানে ইউজ কৰা IFSC কোড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইবিলাক মানে আমি প্ৰায় ইউজ কৰি থাকো কিন্তু আমি নাজানো যে PAN পান কাৰ্ডৰ ফুল ফৰ্ম কি মানে কিছুমানে জানে কিছুমানে নাজানে যেনে IFSC ডাইৰেক্ট মানে শৰ্ট ফৰ্মত IFSC বুলি কৈ দিয়ে সো IFSC ফুল ফৰ্ম কি সকলোৱে নাজানিব পাৰে সেইকাৰণে মই আজি লৈ আহিছোঁ এইটো ভিডিঅ' তেনেহ'লে 8-9টা মান এনেকুৱা সৰু শব্দৰ ফুল ফৰ্ম আপোনালোকলৈ লৈ আহিছোঁ আজি সো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যে মোৰ ভিডিঅ'বিলাক প্লিজ আপোনালোকে সম্পূৰ্ণ চাব মই আগৰ পৰা এইটোৱে অনুৰোধ কৰি আছোঁ আপোনালোকক প্লিজ সম্পূৰ্ণ চাব মোৰ ভিডিঅ'বোৰ সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো প্ৰথমটো হৈ গ'ল পানৰ ফুল ফৰ্ম হৈ গ'ল পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ সেকেন্ডটো হৈ গ'ল GSTৰ ফুল ফৰ্ম হ'ল গুড এণ্ড সাৰ্ভিস টেক্স 3 নম্বৰটো হ'ল IFSC আমি প্ৰায় বেংকত ব্যৱহাৰ কৰি থাকোঁ IFSC সো IFSCৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান ফাইনেন্সিয়েল সিস্টেম কোড 4 নম্বৰ হৈ গ'ল CINৰ ফুল ফৰ্ম হ'ল কৰ্পোৰেট আইডেন্টিটি নাম্বাৰ 5 নম্বৰ হ'ল ISOৰ ফুল ফৰ্ম হৈ গ'ল ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন 6 নম্বৰ হৈ গ'ল সিস্টেম আমি কৈ থাকোঁ প্ৰায় সিস্টেমত কাম কৰি গ'লে এনেকুৱা হয় তেনেকুৱা হয় সিস্টেমৰ দ্বাৰা কাম কৰিব লাগে তো সিস্টেমৰ ফুল ফৰ্ম হ'ল সেভ ইয়োৰ সেল্ফ টাইম এনাৰ্জি মানি 7 নম্বৰটো হৈ গ'ল স্মাৰ্টৰ ফুল ফৰ্ম হ'ল SPCG অসমীয়াত নিশ্চিত মেজাৰেবল জোখমাখ এচিভেবল প্ৰাপ্ত কৰা ৰিজনেবল কাৰণ টাইমলাইন হৈ গ'ল সময়সীমা 8 নম্বৰ হৈ গ'ল চেঞ্জ আমি সকলোৱে চেঞ্জ বুলি কওঁ কিন্তু বহুতে নাজানিব পাৰোঁ চেঞ্জৰ ফুল ফৰ্ম কি সো মই দেখুৱাই দিলোঁ ক্লথ হেবিট এটিটিউড নেচাৰ গুড লেংগুৱেজ এনভাইৰনমেণ্ট সো আপোনালোকে লাষ্টত জনাবচোন RC মই যোনটো দি দিছোঁ RCৰ ফুল ফৰ্মটো প্লিজ কমেণ্ট কৰি জনাব যদি জানে আপোনালোকৰ কাৰণে দি দিলোঁ কৈ থাকোঁ টাৰ্গেট পূৰা কৰোঁ টাৰ্গেট কিবা আৰু চিষ্টেমেটলি কাম কৰিব লাগে চিষ্টেম মানে এইটো চিষ্টেমত কাম কৰিবলৈ সাকসেছ হয় সো টাৰ্গেট আৰু চিষ্টেমৰ মানে এটা টাৰ্গেট আৰু চিষ্টেমৰ সংজ্ঞা মানে মই অসমীয়াত অকণমান দি দিওঁ সো ময়ো নাজানো ভালকৈ কিন্তু মানে অকণমান হ'লেও জানিবলৈ মই বনালোঁ ভিডিঅ'টো সো টাৰ্গেটৰ ডেফিনেশ্যনটো হ'ল মানে কোনো নিশ্চিত কাম এটা নিশ্চিত সময়ত সম্পূৰ্ণ কৰাকেই টাৰ্গেট বুলি কোৱা হয় মানে কি কোনো এটা নিশ্চিত কাম যদি মানে ধৰিলোঁ মোৰ নিজৰ কথাই মই মানে টাৰ্গেট কৰি লৈছোঁ যে এইটো ভিডিঅ' মই ইমান টাইমৰ ভিতৰত শেষ কৰিম সো টাৰ্গেটটো পূৰা কৰিবলৈ মই সেইটো সময়ৰ ভিতৰতো ভিডিঅ'টো সম্পূৰ্ণ কৰিবই লাগিব সো তাকেই টাৰ্গেট বুলি কোৱা হয় আৰু চিষ্টেমটো হৈ গ'ল কি কোনো এটা নিশ্চিত কামক সহজ পদ্ধতিৰে শেষ কৰাকে চিষ্টেম বুলি কোৱা হয় কাৰণ যেনিবা মই এটা গাড়ীৰে উদাহৰণ দিলোঁ
যোনটো ৰাস্তা মানে সব গাড়ীটো এটা ৰাস্তা দিয়ে মানে মেইন ৰাস্তা যোনটো আছে এইটো ৰাস্তা দিয়ে যাব লাগে। চ' সেইটো ৰাস্তা দিয়ে গাড়ীটো গৈ আছে, সদায় এইটো ৰাস্তা দিয়ে যায়। কিন্তু কেতিয়াবা যদি মানে গাঁৱৰ ভিতৰত কিছুমান ৰাস্তা থাকে, একদম সহজ পদ্ধতিৰ ৰাস্তা থাকে, যেনিবা ইয়াৰ পৰা গাঁৱৰ ভিতৰেদি গৈ পেলাই অকণমান দূৰ গৈ পেলাই বেলেগ এটা গাঁৱত ওলাই যোৱা, মানে সেইটো ৰাস্তাত ওলাই যোৱা, এইটো হৈ গ'ল সহজ পদ্ধতি। মানে ভিতৰে গুচি গ'ল, মানে ৰাস্তাতকৈ অকণমান আগতেই পাই যাব। বা মানে কি কওঁ, নিজে যিকোনো কাম এটা সহজ পদ্ধতিত, মানে যিকোনো কাম এটা মানে কি অতি সোনকালে কৰিব পৰা, মানে নিজৰ টেকনিক লগাই কৰিব পৰাকৈ চিষ্টেম বুলি কোৱা হয়। সো গাইজ, আজিৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰি জনাব প্লিজ। ময়ো ভালকৈ নাজানো, কিন্তু তথাপিও আপোনালোকক সৰু মৰু মানে কিছুমান কথা আৰু মানে চবেই জানে বুলিয়েই কওঁ, কিন্তু কিছুমানে নাজানিব পাৰে। চ' সেইসকলৰ কাৰণে মই বনালোঁ ভিডিঅ'টো, মানে সৰু টিপছ। আৰু সংখ্যাকেইটা ভুলো হ'ব পাৰে। চ' যদি ভুল হৈছে সংখ্যাকেইটা প্লিজ কমেণ্ট কৰি জনাব। আৰু মানে যদি ভুল হৈছে তেনেহ'লে শুদ্ধ সংখ্যাটো কমেণ্ট কৰি জনাব আপোনালোকে। আৰু ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকন বাটনটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ' নতুন নটিফিকেশ্যনবোৰ আপোনালোকে আগতেই পাই যায়। আৰু মোৰ চেনেলটো যোন নতুন, প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু কি বুলি কয়, মই আগৰ পৰাই কৈ আহিছোঁ মোৰ ভিডিঅ'বিলাক প্লিজ সম্পূৰ্ণ চাব। আৰু প্লিজ যদি ভিডিঅ'টোত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু কমেণ্ট কৰি জনাব ক'ত ভুল হৈছে, কি কথা, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। চ' আজিলৈ বাই বাই।